সকলোৱে সন্মান জনাই আসাম পুলিচ লিখিত পৰীক্ষাৰ বাবে আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰ 11টা আজি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ আমি, ধুদৰ আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিছে। স্বৰ্গদেৱ ৰুদ্ৰসিংহই, গদাধৰ সিংহই, বান ৰজাই, এটাও নহয়। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো আমি বাছি উলিয়াইছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহই। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ, আহোম যুগৰ ৰাজ পৰিয়ালৰ মৃতকৰ সমাধিক কি বুলি জনা যায়? 4টা অপশ্যন দিছে। 4টাৰ ভিতৰত হৈছে মৈদাম, মৰিশালি, এল, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৈদাম। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, নাম ডাঙৰ শিলৰ সাঁকো কোনজন আহোম স্বৰ্গদেৱে সজাইছিল? প্ৰশ্নটো আকৌ কৈছোঁ, নাম ডাঙৰ শিলৰ সাঁকো কোনজন আহোম স্বৰ্গদেৱে সজাইছিল? ইয়াৰ 4টা অপশ্যন দিছে। মোমাই তামুলী বৰবৰুৱা, গদাধৰ সিংহই, স্বৰ্গদেৱ ৰুদ্ৰসিংহই, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেৱ ৰুদ্ৰসিংহই। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, গোহাঁই কমল আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? প্ৰশ্নটো আকৌ কৈছোঁ, গোহাঁই কমল আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? কোচ ৰজা নৰনাৰায়ণে, গদাধৰ সিংহই, স্বৰ্গদেৱ প্ৰমত্ত সিংহই, স্বৰ্গদেৱ চুডাংফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোচ ৰজা নৰনাৰায়ণে। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেৱে সজাইছিল? প্ৰশ্নটো আকৌ কৈছোঁ, কাৰেংঘৰ কোনজন আহোম স্বৰ্গদেৱে সজাইছিল? ইয়াত অপশ্যন দিছে চুডাংফাক, বান ৰজাই, স্বৰ্গদেৱ চুপুংমুং, স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? প্ৰশ্নটো আকৌ কৈছোঁ, অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? 4টা অপশ্যন দিছে। বান ৰজাই, স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই, চুডাংফাক, স্বৰ্গদেৱ চুপুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বান ৰজাই। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, ৰংঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? প্ৰশ্নটো আকৌ কৈছোঁ, ৰংঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে 4টা অপশ্যন দিছে। স্বৰ্গদেৱ চুপুংমুং, স্বৰ্গদেৱ প্ৰমত্ত সিংহই, চুডাংফাক, বান ৰজাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেৱ প্ৰমত্ত সিংহই। তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি, লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিছে। স্বৰ্গদেৱ চুপুংমুং, এটাও নহয়, মোমাই তামুলী বৰুৱা, চুডাংফাক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি, শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? প্ৰশ্নটো আকৌ কৈছোঁ, শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? 4টা অপশ্যন দিছে। লাচিত বৰফুকন, বান ৰজা, তামুলী বৰবৰুৱা, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাচিত বৰফুকন। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, কিমান খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণ আহোমৰ জয় হৈছিল? প্ৰশ্নটো আকৌ কৈছোঁ, কিমান খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণত আহোমৰ জয় হৈছিল? 1683 খ্ৰীষ্টাব্দত, 1674 খ্ৰীষ্টাব্দত, 1675 খ্ৰীষ্টাব্দত, 1670 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1670 খ্ৰীষ্টাব্দত। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, কামৰূপত প্ৰথমে কোনে ৰাজত্ব কৰিছিল? প্ৰশ্নটো আকৌ কৈছোঁ, কামৰূপত প্ৰথমে কোনে ৰাজত্ব কৰিছিল? মহিৰংগ দানৱে, কুমাৰ ভাস্কৰ বৰ্মা, স্বৰ্গদেৱ চুডাংফা, স্বৰ্গদেৱ চুডাংফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱে।